ফুটাখিনিও যি কি ফুটা দিলা দোকানীয়ে বাপৰে বাপ জোৰাওতে একবেলা যায় এনেকেনো মোৰ কাপোৰ ধুৱে হেই মোৰ লগৰ কাপোৰ বেলেগৰ এই দুখন তিনখন ওলালাই মোৰে একফালে হোৱা নাই আজি চাদৰখন এই আৰু তইনো কি এনেকে বহি থম থমকে খাই থাকবি না কি হা একো কাম বন দেখা নাপা বাহিৰততো একেবাৰে কাম বিচৰি নাজানা যা ঘৰতো নকৰা এই বস্তিখনৰ কিমান চাৰিওকাষে হেঙাৰখিনি একে ভাঙি দিছি তত নাই খাবি দে এনেকে সদায় এনে পৰপৰতে খাই থাকিম বুলি ভাবছা না এই নহয় কিন্তু ফেৰ ফেৰ মাৰি থাকা আৰু বাতৰি চাই আছো দেখা নাই নেকি এই যে কিমান বাতৰি কিমান কি গৰম হৈ আছে দেখা নাই এইফালে বোলে এই কি পাত জেহাত এইবোলে এইবাৰ কৈছি বাৰ মাছ জেহাত গতিকে এইগিলা অলপ খবৰ চবৰ ল'ব লাগে এইগিলা তিনি মানুহে কি বুজি পাবি এখন মুঠতে সিহঁতৰ ৰান্ধিব লাগে খাব লাগে সেইখিনিহে জানা এইয়া এইয়া এই বাতৰিত এইগিলা কি পাইছে এয়া উজনিৰ পৰা বোলে গোটেই মিয়া খেতছি ইমান গৰম বাতৰি এইগিলা অলপ চাব লাগে ইমান গৰম এই বিছনাখন দিছো এই কুবাতি যাবা খুজিছ কোননো যাবা এই পেন্সিল বনি এটা কি হয় বহুত কথা আছে মোৰ তাৰ লগত কিবা আলোচনা আছে ঠাডাল থাকবো দিনৰ দিনটো যাই পেলাই তাতে কাজ খেলাই থাকবোগে এই নহয় কাজ খেলা নহয় আমাৰ কিবা বেলেগ আলোচনা আছে বদাল আলোচনা থাকবোডাল এই তন্তে হেনে ফোন লেহে তন্ত আমাৰ অসমীয়া গিলা এনেকে মৰিয়াই মানুহ ঘৰত কি কাম কৰিব লাগে নালাগে একো ঠাণ্ডা নাই খালি অজাং তজাং কি কৰং কি নকৰং এই ৰাহি ফলে একেবাৰে ইমান ধুনীয়াকে আঞ্জা গিলা হয় এইখিনিতো হেৰি আঞ্জা অলপমান পেলাবা কুট ল'ব পাৰা ইফালে পানী যোৱাবা লাগে সময় হৈছে অজাং তজাং ঠাণ্ডা মাৰি দিবি ইমান গৰম এই গৰমতো কিবা কাৰেণ্টটো নাহে আই ৰচোনাই কিবা আঞ্জা পাচলিৰ কথা কৈ আছা পানীলাওৰ শাকৰ এইগিলা কিয় কৰিব লাগে আমাৰ বজাৰত গেলে দেখোন পাওঁগে আমি কি খাম বজাৰতে চব পায়ে খুব ভাল যিগিলা খান দুনিয়াৰ সাৰ দি পেলাই মিয়া মুখা বিচপাহে এই বেমাৰ গিলা হলি মেলে ঔষধ পাতি গিলা খান ইমান বেমাৰ হয় না ঔষধ গিলা আনি চাব লাগে বুলি পেলাই কোৱা পাৰা এই আজিকালি সাৰ নিদিয়ে পইচা খৰচ নকৰে দিলেও দিলা এই হেন্দে যি নিয়ম খাই যি ইমান একেবাৰে মস্ত ৰ'দত যে একেবাৰে পিঠি বাটি বাটি কাম কৰিব পাৰে তোনেনো কিয় নৰা দিনৰ দিনটো একেবাৰে বেছকে এই ফেনৰ হাৱা খাই পেলাই গাছৰ তলত একেবাৰে টাচ খেলাই থাকি পেলাই সময় পাৰ কৰি থাকা সেইগিলা অলপ চিন্তা কৰি চাবিচোন কাম বন নাই বাং লপট ওচৰত মই বুকি থাকে একেবাৰে দূৰ লৈ দি থৈছে লাজ পাইছিতো কোৱা কথা কোৱা এই ৰচোন এই মোক যি মাছ দেখাত বুলি কৈছা কিনো কথাটো মোক ভালকে বুজাই দিছো তই তাকে বুজি পোৱা নাই এই মিয়া হপাই আমাৰ যে এই যে অসমীয়া আমাৰ যিবিলাক থলুৱা তিৰিগিলা জীয়াগিলাকৰ লগত লাইন মাৰি মাৰি লৈ যায় তিৰিগিলা ফুচলাই সেইটো হৈছে লাভ জেহাত আৰু এই যে হেৰি যে কি আছিল গুৱাহাটীৰ সিফালে যে কি হেৰিখন আছে কিবা স্কুল এখন মিয়াই পাতা স্কুলখন সেইখন স্কুল পতাৰ কাৰণে তাতে বানপানী হয় গোটেই গুৱাহাটীত সেইটো হ'ল ফ্লাড জেহাত আৰু এইবাৰ কি হৈছে এই মিয়া আৰু উজনি অসমৰ মানুহৰ লগত কাজিয়া লাগি পেলাই এতিয়া নগাঁৱৰ পৰা মাছগিলা লৈ নাযায় বোলে শিৱসাগৰ সিফালে বেচবা লাগি আৰু সেইটো হৈছে মাছ জেহাত সেইটো হে কথা নেকি মাছ নাখালি হলা মাছ নাখালেও হয় একেবাৰে মাছ নাখালি হ'ল মাছ নহ'লে খুব ভাতে খাব নোৱাৰাহে সদায় গধূলি বজাৰত যাব লাগে কেৱল মাছ এক পোৱা লৈ আহিবি আজি বোলে পুঠি মাছ এক পোৱা আনবি কালি বোলে চিংৰি মাছ এক পোৱা আনবি কাবাক মাছ নাখালি হয় বুলি ক'বা আহিছি গোটাই এই ৰচোন এই মিয়া হপাই যি মাছ পুহিবা পাৰে আমাৰ কেইটাইনো কিয় নৰা পুহিবা এই পথাৰত দেখোন কিমান মাটি পৰি আছে তাতে এটা ফিচাৰিং খুন্দি কেনেওতো মাছ পুহিব পাৰা থম থমকে বহি থাকো চাই থাকবাই ভাল নালাগে ঐ পেন্সিল কি কৰা যাম ৰ দে জানা এই চকী খানচোন দেখোন বা কি চিন্তা কৰি আছা এই বাতৰি কি ফাটাফাটি গৰম বাতৰি কিবা বোলে মাছ জেহাত এই তাকে চাই আছো অলপ
বুজি পাইছা না কথাটো বৰ গৰম বুলিছে নে বাতৰি এই যে কি ইলা এই যে মাছৰ হৈ লাগি আছে নহয় নহৰ পে বোলে শিৱসাগৰত বোলে মাছ নেনে তাকে এতিয়া লাগি আছে এটাকে চাই আছো অলপ আহিলা আৰু ইদামটো এতিয়া কাম বন নাই দিনটো বহি থাকো নিজৰটো নাই কাম পৰকা ফুটি কৰিব আহিব ঐ কি বুলি কলি তই মাছ নেদে ভালকে বুজাই কোচোন তই কি মোবাইল টিভি একো নাচা নেকি এই উজনি অসমত মানে শিৱসাগৰৰ চাইডত আগতে সেই নগাঁৱৰ পৰা মাছগিলা নিছিল আমি যে খাওঁ মাছ এতিয়া বোলে কিবা মাছ জেহাত কৰিছে নগাঁৱৰ মাছ ব্যৱসায়ীগিলাকে মানে মেইন মানুহগিলা হৈছে মিয়া মানুহটো সিহঁতে শিৱসাগৰত মাছ নেনো বুলি কৈছে আৰু তাকে মাছ জেহাত বুলি কৈছে আৰু লিখছি এটা পেপাৰত আৰু মই তাকে পঢ়ি আছিলো ইটোহে কথা না তাৰে মানুহবিলাক দেখোন মাছ খাবাই নাপাব এতিয়া সেইগিলা এতিয়া মাছ জেহাত ফাঁচ জেহাত বাদ দি আমাৰ কামত আমি যাওঁ আৰু সেয়া দুটা আহিব না আহিব ঐ ৰাতিপুৱা কি হ'ল জানা কি আমাৰ কইনাৰ ফোনত ফোন কৰিছিল তাৰপিছত ভাইকে ফোনটো মইহে ধৰলো সি ধৰিলেতো আমাৰ বেল দিছিলে আজি এই মানডাল আৰু আশা কৰিব নোৱাৰে মই নিজে লাভ কোদালে দি একেবাৰে চাবিয়ে ৰাতিপুৱা সোনকালে উঠি ঠাণ্ডা মই নিজে লাভ কাম নাই বুদ্ধি ধৰা মন্দিৰ কি চাই যে দিলে মোক একেবাৰে উঠে মানুহ মই দি থৈছে নাযায় মই নিজেও মই উঠে নহয় আনে একেবাৰে কাম বহাই ফুলেও মোক চাব ইচ্ছা নাযায় এই বঙালী ঢালা পুৰি কেইটাক মান আনি পেলাই ৰুই দিব লাগিব সিহঁতে এইবাৰ একে যি লাখচুঙে ৰ মিয়াৰ খেতি খাবার নাই আৰু মই এই ঢালা বুলি আনি পেলাই কাঠি কোনাই ৰুই দিম লাই পেলাম লোফা পেলাম বৰ ধুনীয়াকে চানা মাছ দি পেলাই পিছলে ৰান্ধি খাম এই একেবাৰে আৰু ভাত চাৱাৰ নাই আৰু সেইগিলাখান এইগিলাখান ৰা পুচাম খাখিদাই থৈ আহিলা জানো ৰ বন নাই পুৱাই যাই পেলাই মুৰ্গীটো যায় আমাৰ খাবা অলপমান একেবাৰে এসময়মান খাইছে একেবাৰে গলত লাগি এই খাওয়া নাই এই মা এটা বৰ ডাঙৰ কথা হৈছে ইমান ডাঙৰ কথা বোলে মই যি পেঞ্চিল তাত গৈছিলো এছিয়াৰ এখনৰ বহি বাতৰি কাকত চাই আছে এনেকে কিবা বোলে মাছ জিহাদ লিখছি বোলে জিহাদ জিহাদৰ কোঠাও নাপাইছিলো এতিয়া আৰু মাছ জিহাদৰ সেইকাৰণেতো মোৰ একে মাথা নকৰা হৈ গৈছে গৰম হৈ গৈছে মাথা তাৰমানে খাবাৰ পুখুৰীৰ মাছ খাবাৰ এই সিটো নহয় মানে মাৰি এই নগাঁৱৰ মিয়াগিটাই বোলে এই উজনিত মাছ দিছিল ইটা বোলে সিহঁতে মাছ নেদেই গতিকে তাকে মানে কিবা সেইটোৱে বোলে মাছ জেহাদ বোলে নেদে ৰ আমিও দং চানা খাল গোৰখাই চানা খাল চানা বোলা পথাৰ গিলানত একদম জাকে মাৰি বোলে আমি মাছ দিম ৰ গাঁৱত গাঁও গিলানত চিৰি গিলানত পুলিও সেন্দে দিব পাৰিব ৰ কি কৈছা খাল দং বৰশী মাৰে মাছের তো উজনির মাছ গোটাই যোগান ধরব পারবি লগা হল খাল চানা দং চানা মাছ নুফলা নাই ৰ আমাৰ এই বুঢ়ীনগৰ পুখুৰী আছে লখিমপুৰ পুখুৰী আছে এইবিলাক পুষ্প পুখুৰী আছে সেইবিলাকে আমি মাৰি পেলাই ৰাইজে মিলি পেলাই মাৰি পেলাই দিব পাৰিম ৰ কিয় আমি সিহঁতৰ মাছ খাৱাৰ নাই নহয়ে মাক ইমান দিনৰ পৰা আমি সিহঁতৰ লগত মিলি জুলি চলি থাকিল ইটা যদি সিহঁতৰ লগত কাজিয়া হয় তেতিয়াতো বৰ বেয়া কথা হ'ব এতিয়াহে বুজি পাইছা ঘৰত আমাৰ খাল আছে গাঁৱৰ ঘৰে ঘৰে খাল আছে সেইগিলানত
মাছ ইৰব লাগে বুলি পেলাই সিগলা হলে জ্ঞান নাই আমাৰ মুখা এনকে মূৰ্ছাটন হে ইটা হেন্দে মাছ খেতি কৰাৰ কাৰণে মাছ হাত কৰিব পাৰছে আমাৰ গিলে কি কৰিছে সিগলা তাচ খালাই মুৰিছা